হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ দেই সকলোকে। আৰু এইফালে চাওকচোন, আজি মই একদম উঠি লগে লগে বোলো চোতালখন সাৰি লওঁ। তাৰপাছত এইফালে পিছুৱে একদম লাহে লাহে খোজ কঢ়াত ব্যস্ত আৰু দেই, যিহেতু ৰ'দটো দিছে ন। তাৰপাছত আকৌ সমীৰণ বজাৰলৈ গৈছিলে, সি আকৌ ব্ৰইলাৰ এটাকে লৈ আহিলে নহয়। মই বোলো আজি আকৌ ব্ৰইলাৰ খায় নেকি, সিহঁতে আকৌ মানে গাহৰি নাখায়। মই বোলো নাই নাই নাই, মই যে গাহৰিকে খাম দেই। অঁ ব্ৰইলাৰ, অঁ কি হয় এইটো, কি হয়? তাৰ পাছত আকৌ ধুমধামকৈ একদম গাটো ধুই চাকি এগজকে জ্বলাই ল'লোঁ, যাতে আহিবলগীয়া দিনবোৰ সকলোৰে ভাল হয় সেইবাবে। গাটো ধুই ইমান ঠাণ্ডা লাগিছে নহয়, বোলো লাল চাহ একাপে খাই লওঁ দেই। কাৰণ লাল চাহৰ সমান একোৱেই জুতি নাই নহয় জানো। ৰাতিপুৱা টাইমটো একদম লাল চাহ একাপ খালে গোটেই দিনটোৰ কাৰণে যেন পৰিপূৰ্ণ হৈ উঠে। এইফালে চাওকচোন, চবেই আৰু ৰ'দতে চাহ খোৱাত ব্যস্ত। ময়ো আৰু ধুমধাম চাহ খাই বোলো গাহৰি অকণমান আনিছিলোঁ, বেছি নহয় আৰু দেই, অকণমান আনিছিলোঁ, তাকে ধুমধাম বনাওঁ। এইফালে পাপায়ো পূৰা লাগি আছে ব্ৰইলাৰটো অপাৰেশ্যন কৰাত। আৰু এইফালে মোটামুটি মোৰ একদম ধুনীয়াকৈ গাহৰি হ'বই হ'ল আৰু দেই। আজি বাৰু কোনে কোনে কি খালে কমেণ্টত জনাবচোন দেই। আৰু এইফালে আমাৰ নিকিয়ে চিকেন বনাইছে, যিহেতু তাই গাহৰি নাখায়। আৰু ভনীয়ে একদম ধুমধাম পূৰা চালাড বনোৱাত ব্যস্ত, যিহেতু চালাড খাই একদমেই ভাল পাওঁ। তাৰপাছত একদম পিছুৰ মানে ভোক লাগিল আৰু টাইমো হৈ গ'ল ন। তাইও ধুমধাম নিকিয়ে কৈছে বোলে নাই পিছুক প্ৰথমতে খুৱাই লওঁ, তাৰপাছত আমি খাম। বোলো হ'ব, তাইকে খুৱাই লোৱা। আৰু তাই খোৱাৰ পাছত এইফালে পাপা একদম বহি গ'ল খাবৰ কাৰণে। আমাৰ আজি পিকনিকৰ স্পেচিয়েল এনেকৈ আৰু দেই। আপোনালোকে চাগে ক'ৰবাত গৈ কোনোবা প্লেচত খাইছে, কোনে কোনে ক'ত ক'ত খাইছে জনাবচোন দেই কমেণ্ট কৰি। আৰু কোনে কি চিকেন খাইছে সেইটোও জনাব। আৰু এইফালে পিছু চাওকচোন, আৰু মাহঁতেনো কি ভাজি আছে নাজানো আৰু ইমান টাইমৰ পৰা। তাৰপাছত আৰু কি মাছ ভাজিছিলে মানে দেই, মই মানে গমেই নাপাওঁ। তাৰপাছত এতিয়া আৰু ধুমধাম চবেই ভাত খোৱাত আমি ব্যস্ত। চ' ভাত চাত খাওঁৱেই এইফালে একদম ওলাইছোঁ মানে এনাইহঁতৰ ঘৰলৈ বুলি। এয়া পিছুকো আমি লৈ যাওঁ বুলি ভাবিছোঁ আৰু আমাৰ লগত। এইফালে পিছু ওলাই গ'ল পূৰা ৰেডি। আৰু এইফালে একদম পিছু পূৰা এনাইৰ ওচৰত পাই গ'লহি। আমি অকণমান টাইম অহাৰ পাছত এনাইৰ ঘৰ পালোঁহি। আৰু এইফালে এনাইৰ লগত একদম পিছু ব্যস্ত, আৰু ময়ো অকণমান এনাইৰ লগত কিবা কিবি কথা পাতিলোঁ, যিহেতু এনাইৰ গাটো বেয়া হৈ আছে। চ' সেইকাৰণে এনাইক মই মানে কিবা কিবি মানে কৈ আছিলোঁ আৰু যে এইটো নকৰিব, এইটো খাব, এইটো নাখাব, এইটো কৰিব, সেইবোৰ কিবা কিবি কৈ মেলি এইফালে পিছুৱে পূৰা এনাইৰ লগত পূৰা ধেমালি কৰি আছিলে। আৰু লগতে আকৌ ফ্লাইং কিছো আকৌ দিছে দেই এনাই। বহু টাইম এনাইৰ লগত থকাৰ পাছত এনাইক বোলো ক'লোঁ ব'লা তুমি শুই থাকিবা, কাৰণ ঘৰত আজি মানে আপাহঁত নাই, অকণমান ওলাই গৈছে। সেইবাবে এনাইক ক'লোঁ আজি ঘৰতো তুমি অকলে আছা, গতিকে তুমি শুই যোৱা। তো এনাইক মই ধুনীয়াকৈ নি ৰুমত শুৱাই মেলি থৈ আমি লাহেকৈ মানে ঘৰলৈ আহিব লৈছোঁ। গতিকে এনাই যিহেতু অকলে আছে, চ' মই এনাইক ধুনীয়াকৈ কাপোৰ চাপোৰ দি একদম এনাইক মানে শুৱাই থৈ যাওঁ বুলি লৈছোঁ। এয়া একদম কাপোৰ জাপি দিছোঁ আৰু দেই। এনাই কৈছে বহুত ঠাণ্ডা লাগে, একদম মোক মানে 2-3খনমান কাপোৰ দি দিয়া। মই বোলো ঠিক আছে। তো লাইটটো অফ কৰি পেলাই মই ওলাই আহি ধুনীয়াকৈ বোলো এতিয়া যাওঁগৈ ঘৰলৈ। চ' এনাই শুই আছে এতিয়া ভিতৰত, আমি গুচি আহিলোঁ। হেল্ল' গাইজ, একদম মানে এনাই ঘৰৰ পৰা যেতিয়া মানে আহি আছিলোঁ, আৰু বহুত দিনৰ মূৰত মানে একদম ঝৰ্ণাবাক লগ পাই গ'লোঁ, আৰু পোৱালীক মানে একদম এৰি দিয়া নাই। আৰু ময়ো ঘৰত যাওঁ পূৰা কৈ আছোঁ, বাট যাবলৈ দিয়া নাই। এটা ঘৰত যাওঁ, বহুত টাইম হ'ল। মই ভ্লগ বনাই আছোঁ। আৰু এইফালে ঝৰ্ণাবাৰ ছোৱালী হয়, তাই হাই সেয়া যাওঁ এতিয়া, বহুত টাইম হ'ল। কিমান দিনৰ মই লগ পালোঁ সেইটো কৈ দিয়া। কোৱা 5 বছৰ পিছত। তাকে 5 বছৰ পাছত আমি মানে লগ পাইছোঁ হা। আৰু মানে এতিয়া মানে একদম এৰিয়ে দিয়া নাই, এতিয়া উপায় নাই। চ' যাওঁ। হেল্ল' ফ্ৰেণ্ডছ, জাষ্ট এনাই ঘৰৰ পৰা আহি পাইছোঁহি। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিল সকলোলৈ। আৰু সকলোলৈ আকৌ এবাৰ মোৰ ফালৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। চ' এতিয়ালৈ আৰু গুড নাইট দেই, বাই বাই।